ৰেষ্টুৰেণ্ট কি আছে কোন ৰেষ্টুৰেণ্ট এইখন নমস্কাৰ নমস্কাৰ গান চান পুৰা চাবত কৰি থাকোঁ আপোনাক জেনুইন ক'বা দেই জেনুইন ক'বা ঠিকে আছে না মিঠা আছে নেকি বহুত অঁ চেনি দিয়ে নে বহুত সেইকাৰণে টেষ্টটো কেনে লাগছে জেনুইন ক'বা সঁচাই না আমাৰ লগৰস্থলী আমি দোকান মানে কৈছে কি শুনা পালো কি চাহ আৰম্ভ হৈছে গাইজ ওয়েলকাম বেক টু মাই ইউটিউব চেনেল আৰিফুল আছাম ব্লগ চাবলৈ এটা নতুন ভিডিঅ' লৈ এতিয়া বৰ্তমান আছোঁ বাছ ষ্টেচনত কাৰণ আমি এটা বিশেষ মানে জেগাত যাই আছোঁ মানে আমাৰ ধিতিমান তো চিনি পাই চবে তাৰ ৰিচেণ্টলি মানে কি ইউটিউবত 1 লাখ ছাবস্ক্ৰাইবাৰ কমপ্লিট হৈছে তো তাৰ দোকানত যাই আছোঁ মানে সি চাহত দোকান দিছে নেকি তো একবাৰ এতিয়া আমি মানে দূৰ ওলাইছোঁ এতিয়া বঢ়িয়াকৈ যাম আৰু গাইজ টুইষ্ট এটা আছে বাছত যাই ধুনীয়াকৈ কৈছোঁ আগতে বাছত বহিলে হ'ব নেকি বলক চলো গাইজ বাছ মে আগে হে তো গাইজ বলক বাছত বহিলোঁ লৈ এতিয়া বঢ়িয়াকৈ এতিয়া ধুনীয়াকৈ টুইষ্টটো কৈ আছোঁ আৰু গাইজ আজি বৰষুণ বতৰ দিছে ৰ'দ দিলে মাৰা যাব পাৰিলোঁ হা চলো টুইষ্টটো আমি তাতে যাই দেখাম মানে একদম পূৰা দেখাই দিম আৰু বঢ়িয়াকৈ আৰু চাউণ্ড বক্সটো লৈছোঁ কিবা বিশেষ কাৰণত তো তাতে যাই চবে গম পাব আৰু তো এতিয়া আমাৰ যাত্ৰা আৰম্ভ হৈ গৈছে এতিয়া যাব লাগে আৰু তো গাইজ ফাইনেলি পাই গ'লোঁ ৰঙিয়া আৰু এতিয়া নাজানো মানে আমাৰ এড্ৰেছটো হ'ল কি আছিল ৰঙিয়া হাই ছেকেণ্ডেৰী স্কুল আৰু বৰষুণ দিবই মানে ইমান খাতাৰনাক বতৰ হৈছে ঠাণ্ডা ঠাণ্ডা বতৰ গাইছে একদম পূৰা মজা আজি মানে চাহ খোৱা বতৰ যিহেতু আমি ৰোজা ৰাখছোঁ মানে চাহ খাব নোৱাৰিম আৰু বাকী এতিয়া ধুনীয়াকৈ সুধিলোঁ তাতে এড্ৰেছ সুধিলোঁ দাদা এই ৰঙিয়া হাই ছেকেণ্ডেৰী স্কুল কোনফালে মানে ই ৰিক্সাত গ'লে পাম ন ই ৰিক্সাত যাব পাৰিম 10 টকা ল'ব এই 10 টকা ল'ব ব'লা 20 টকা হৈ যাব তো বাকী আমি ইয়াৰ পৰা ই ৰিক্সা এটা ধৰিম তাৰপিছত যাম আৰু তাকে লেগি ব'লক আমি টমটমত বহি লৈছোঁ তো এতিয়া বৰ্তমান যাইছোঁ এড্ৰেছটোক লেগি মানে ৰঙিয়া হাই ছেকেণ্ডেৰী মানে স্কুল আৰু দাদাক ক'লোঁ দাদা লৈ যাইছে বঢ়িয়াকৈ মানে এনেকৈ ঘূৰি ঘূৰি আহিব লাগিব আৰু তাতে কি ভালেই হৈছে ন ব'লক যায় এতিয়া যাওঁ আৰু ব'লক আৰু গাইছ আমি মানে ধিতিমান নাজানো প্ৰেংক কৰিম আৰু সেইটো মানে বহুত এক্সাইটেড হৈছোঁ মানে তাতে চাই পেলাই গম পাব আৰু একদম কৈ যাওঁ একবাৰ কৰা বুলি ব'লক যাই দিয়ক বৰ্তমান সিহঁতে মানে আহি আছে আৰু বাকী সিহঁতৰ মানে ধিতিমান সিহঁতৰ পাৰ্টনাৰক লগ পাইছোঁ আৰু বাকী আমি ধিতিমানৰ লগত মানে প্ৰেংক এটা কৰিম আৰু ভাইহঁতক মানে পূৰা মিলাই লৈছোঁ মানে খাতাৰনাককৈ তো চাই ৰাখিব আৰু খাতাৰনাক প্ৰেংক হ'ব গাইজ কিন্তু গাইজ মানে সি প্ৰেংক কৰি থাকে কল কৰি থাকে আৰু আমাৰ প্ৰেংকটো অলপ বিশেষ ধৰণৰ হ'ব হা এবাৰ মানে সিহঁতৰ লগ মানে ধিতিমাহঁতৰ লগত ৰখি আছে মানে সি বৰ্তমান কেণ্টিঙত আহিছে আহি আছে আৰু গাইজ ফাইনেলি আমাৰ ব্ৰ আহি গ'ল আৰু ইমান ব্যস্ততা হৈ গৈছে ফটো মাৰিছে দুবাৰখান ক'ত দিবি যাব গাইজ এতিয়া দোকানটো ফিক্স হ'ল আমি দোকানটো দিম এই তাতে আৰু বাকী ভাই কেনে খবৰ আছো ভাল 1 লাখ একবাৰ ভইচটো দি থাকে এই কিবা এটা ভইচ দি যায় কিবা ৰাতিপুৱা ভইচ দিছিলে এটা এইখিনি দিব নেকি ইয়াতে আমাৰ দাদাত অলপ বম দিলে সেইকাৰণে মানে ইয়াতে দিম দোকানখন বঢ়িয়াকৈ আৰু বাকী এতিয়া চাহ বনাব লাগে আৰু গাইজ নাস্তা কিনছে জানা কেক লৈছে আমাৰ দৰে চলি কেক খাব হা কি খা তই মই গাল ই মানে বদমাছ এই আগতে সেই চেমে আছে বদমাছি চালা দোকানখন দি থাকে আৰু গাইছে এইটো মামু বেলেগ আৰু আমুলৰ গাখীৰ লৈ আহিছে ইয়াত বুঢ়ী বাৰু বনো ভাই বনো চাহপাত তাহপাত গোটেই লৈ আহিছে ইয়াতে কেটি লৈছে ইয়াত কেনে ব্ৰ কেনে খবৰ চাই বনাব পাত্তা নাই আজি বেলেগ চাই দলি চাই বলা অ ভাই তোক এটা কথা কওঁ তো মোক সুধছে তো মই কিমান টাইম ৰখি আছোঁ মোক সুধছে তই তো ইম্পৰ্টেণ্ট হয় নে দেখছে এই বেজিত হা পৰীক্ষা এই ষ্টাৰ পালি যাম বুলি কৈছিলি কি খবৰ একদম ধুনীয়া মজা না বাকী পঢ়া পাতি কিনে চৰি পঢ়া কথা নুসুধি ভাই তোক মই পঢ়া কথা নুসুধি তোক ভাই বাকী ধুনীয়াকৈ 50 হ'ল 50,000 হ'ল 60 হ'ল বঢ়িয়া গ্ৰুপত থাক ভিডিঅ' চিডিঅ' চাই থাকোঁ বঢ়িয়া খাতাৰনাক গ্ৰছ মাৰা তই ভাই মই মানে একদম পূৰা ভাল লাগি যায় আৰু আমাৰ লগৰস্থলী এনেকৈ তাড়াতাড়ি মই শেষত আমি এইটো জেগা ফাইনেল কৰিলোঁ আৰু এতিয়া বৰ্তমান মানে বৰষুণৰ টেনশ্যন নাই একদম পূৰা বিন্দাছ বৰষুণ দোকান হ'ব এতিয়া আমাৰ খাতাৰনাক হ'ব এই জাগাটো মানে ই পূৰা চিলেক্ট কৰিছে মানে সিহঁতৰ চিনাকি হয় বঢ়িয়াকৈ
থেংক ইউ কিছে ইয়াতে সুধা পানী আছে চাহ হ'ব দে চলো চলো জ্বলাই নে জ্বলি আছে জলসি আকাই চকুৰ পৰা আৰু কিছু চাহ ভালকে চাওঁ অলপ কম পাৱাৰ এতিয়া প্ৰেংক কৰিম প্ৰেংকৰ কাৰণে ৰেডি তো চাই থাক পুৰা পুৰা আমার রেস্টুরেন্ট এখন কি করছ কোন রেস্টুরেন্ট এইখন নাম কি কাজা সৃষ্টি হয়ে গেল গো আমাৰ চাহ মানে বনাই আছে এইফালে বাকী তোমাৰ নামটো কি আছিল মোবাইলটো দি ইজাতে বনাই আছো আমি চাহ মোবাইলটো দি ওকে না হৈছে গাইজি ছাৰ নমস্কাৰ নমস্কাৰ আপোনাৰ ভিডিঅ' চাওক গান চান পুৰা চাপত কৰি থাকোঁ আপোনাক হা হা এনেকে বেপাৰ কৰি ইয়াতে দোকান দিছি হা দোকানী কেইটা চাহ খাই আছে যেহেতু চেল হোৱা নাই আমি নিজে মানে নিজে খাইছো নে কি কোৱা ঠিকে আছে চাহত নিমখটো দিয়া নাই চাহৰ টেষ্টটো কেনে হৈছে জেমিন ক'বা দেই জেমিন ক'বা ঠিকে আছে না মিঠা আছে নেকি বহুত অঁ চেনি দিয়ে না বহুত সেইকাৰণে হাতটো ক'বা তোৰ আজি টেষ্টটো কেনে লাগছে জেমিন ক'বা সঁচাই না চেনি চেনি দিয়ে না সেইকাৰণে বেছি মানে মিঠা হৈছে আৰু কি ল'ব পাৰবা ৰেডি ষ্টেডি গ' আৰু এতিয়া আমি দোকানত মানে কৈছে কি শুনা পালোঁ কি এতিয়া চাহ Yes, পাতি yes. আৰম্ভ হৈছে চলো কিন্তু হেৰিবলৈ অলপ বেছি হৈছে মোৰ ভাল পোৱা অলপ বেছি হৈছে ভাল পোৱা বেছি হৈছে বোলে হা নাস্তা যাও নাই বোলে তোৰ পইচা দিছি 10 টকা আছে ললিপপ খাবি তাকে ললিপপ এই এটা কথা আৰু কিমান চেল হ'ল চেল হৈছে 49 টকা 1 টকা 5 টকা হোৱা নাই 5 টকা কম হৈছে আজি মানে দোকান দিয়া হোৱা নাই আজি মানে ফেন ফলি হৈছে মানে চলি ফটো মাৰি আহিছে আৰু মানে দোকানখন এনেই আৰু কিবা এটা সেইকাৰণে আহিছে আৰু চলি সোপা মানে চেল কিমান হ'ল ক'বা গ'লে 5 টকা হোৱা নাই নাই 50 নহয় 30 টকা একদম বহুত বেয়া চেল হৈছে বাকী মানে কি মৰমখিনি বহুতখিনি পাইছে মৰম পাবৰ কাৰণে মৰমত পুৰা দিছোঁ আৰু চাহতো পুৰা মৰম দিয়া গৈছে গমে পাইছা ভাল ভাল ৰেছপন্স ভাল এইটো এনে ইমানটা একদম পুৰা গিফ্ট দিছে আৰু বাকী ভাই যাই দেখিবি ভাল লাগিল আকৌ দোকান দি মই আকৌ আহিম এবাৰ গুৱাহাটী চুৱাহাটী দিবি নে ক'ত দিবি গুৱাহাটী দিম এইবাৰ চাৰ্লি কেছ কেনে লাগিছিল এই মানুহটো ৰোজাৰ দিনত মানে নন ষ্টপ খাই আছে ওই ৰই বোলে ৰোজা ৰাখিছিলে 50% খাই শেষ কৰিছে দোকানৰ 50% খাই শেষ কৰিছে 50% খাই শেষ কৰিছে কিমান দেখি ৰলুৰ দোকান মানে গাইস কি হৈছে এই চলিটো 50% দোকানৰ আধা লাভতকে বেছি খাই পেলছি মানে এনেকুৱা মাত্ৰ মই সেইকাৰণে কৈছো 50% ওপৰত হে হ'ল মানে 99% ওপৰত মানে এই চলিটো খাইছে কি ভাই যাই থাকো তুমি ৰস্টেজ কৰি থাকিবা ওকে 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 বাকি হ্যান্ডসাম বয় কি ব্ৰো বাই বাই আৰে মই কই আমি নেক্সট গুৱাহাটী বা ক'ৰবাত নলবাৰী চলবাৰী দিম
ভিক্টৰ তাৰ লগত দিবি খাতাৰনাক কবি আইটেম বেছি ৰাখবি এই স্যার যাও দে ভাই ৰিয়ান তোৰ ফেভৰেট হৈ গ'ল নেকি ক'ত যাবি ভাল চলতো আসি সৰু সৰু ঠিকে আছে ফাইনেলি বাছত বহিলোঁ আৰু এতিয়া বৰ্তমান যাই আছোঁ ঘৰত আৰু গাইজ ভিডিঅ'টো চাই চবে কেনে পাইছে যদি ভাল পাইছে তেতিয়া লাইক কমেণ্ট কৰি দিব আকৌ লগ পাম নেক্সট ভিডিঅ'ত নেকি বাই বাই